वेलकम बैक टू माय चैनल जुबाई टीएम लार्निंग बंधुসকল আজি আপোনালোকক এটা নেক্সট এটা ব্লগিংলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ ছাপানলৈ আৰু ইতিমধ্যে আমি উপস্থিত আছোঁ আমাৰ মহাবিদ্যালয়ৰ সন্মুখত। আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। আমি এতিয়া আমাৰ ফ্ৰেণ্ডসকল আহি আছে আৰু ফ্ৰেণ্ডসকল অহাৰ লগে লগে আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম ছাপানলৈ। আপোনালোকে যদি ছাপানলৰ বিষয়ে কিবা জানিব বিচাৰে বা সেইখিনি ঠাইৰ বিষয়ে চাব বিচাৰে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকিব। বলক আমি পৰৱৰ্তী ফ্ৰেণ্ডসকলৰ কাৰণে অপেক্ষাত আছোঁ। ইয়াত আহিলে আমি যাত্ৰা আৰম্ভ কৰিম। বলক আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডসকল আহিছে আমাৰ ফ্ৰেণ্ডসকল আহি আছোঁ ইতিমধ্যে উপস্থিত হৈছে ৰেজল আৰু এইসকল আছে আছাদুল। আমি ইয়াৰ পৰা এতিয়া যাত্ৰা আৰম্ভ কৰিম। তেল চেল ভৰাই একদম আহি পালে আৰু এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ লগত ৰেজাউল আছে, বাইক দুটা স্পীডত চলাই। নাজিৰ দা আছে আমাৰ লগত আৰু ইয়াত আছোঁ মই আৰু মোৰ বাইক চলাই আছে। থিয় হৈ ফুচকা খাবলৈ আহিছোঁ। ইয়াত ফুচকা কিমান দাম? 6টা 10 টকা। 6টা 10 টকা। আপোনালোকে যদি খাই ইয়াত বহুত ভাল ফুচকা বনায় আৰু যদি খাবলৈ মন আছে ইয়ালৈ আহি যাব। আহি এতিয়া আমি বাগানত অলপ সোমাইছোঁ। আমাৰ বহুখিনি আনে নেকি? এতিয়া আমি আহি বাগানত সোমাইছোঁ আৰু বাগানৰ পৰিস্থিতিটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত আচলতে চাহপাতৰ বাগান বহুত ভাল লাগিছে। আমি ইয়াত আহি আমাৰ ফ্ৰেণ্ডসকল ইয়াত আছে। নাজিৰ দা কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে। ইয়াত ফটো উঠাই কেনেকুৱা অনুভৱ হৈছে? বহুত ভালেই লাগিছে। তুমি কি ক'বা কেনেকুৱা লাগিছে? নাই কি ক'ম আৰু ইয়াত আহি আমাৰ বহুত ভাল লাগিছে। আৰু অলপ আগবাঢ়ি আহিলোঁ আৰু এই ইয়াত আহি আমি এটা বৰ ধুনীয়া এটা প্লেচ দেখা পাইছোঁ। আপোনালোকে পিছফালে দেখা পাইছে। আচলতে জেগাটো বহুত ভাল লাগিছে এইখিনিতে আহি আমি। আৰু এতিয়া আমি আগফালে গুচি যাম। আমাৰ ফ্ৰেণ্ডসকল আছে ইয়াতে, চবেই ফটো তোলাত ব্যস্ত হৈ আছে। ফটো উঠিব আৰু আমি গৈ থাকিম। চাই থাকক আগলৈ। আমি আহি পালোঁ আমাৰ যি গন্তব্যস্থান আছিলে সেইখিনিত আহি পালোঁ। আৰু এতিয়া আমাৰ যিহেতু আমি বাইক লৈ অহাত আমাৰ গাত অলপ ধূলি বালি লাগিছে, এইখিনি ধুবৰ কাৰণে আমি এইফালে নামি আহিছোঁ। আৰু ইয়াত অলপ হাত মুখ ধুই ল'ম। ধুই লোৱাৰ পিছত আমাৰ নেক্সট যিটো টাৰ্গেট আছে আমি তালৈ যাম। চাই থাকক আগলৈ। আপোনালোকে এতিয়া দেখা পাই আছে আচলতে যিটো নলাৰ পৰা পানী নামি আহি আছে সেইটো নলা আচলতে অলপ সন্মুখত আছে। আমি আচলতে অলপ দূৰত আছোঁ। আমি লাহে লাহে আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। ফ্ৰেণ্ডসকল অলপ বেলেগ ক'ৰবাত গৈছিলে। আমি যেতিয়া ইয়াত হাত মুখ ধুই আছিলোঁ আহি পালে ভাল লগা প্লেচ। ইয়াত বহুতো মানুহ আহে। আপোনালোকে দেখিব পাৰিছে গাড়ী লৈ আহিছে বেলেগ বেলেগ জেগাৰ পৰা, স্কুলৰ পৰা বা কোনোবা ফেমিলিও ইয়ালৈ আহে। বহুত ভাল এটা সুন্দৰ জেগা। ইয়াত আহি পিকনিক খোৱাৰো সুন্দৰ ব্যৱস্থা আছে আৰু ইয়াত বহিবলৈ সুবিধা আছে। মানে এইটো প্লেচটো আচলতে এটা প্ৰাকৃতিকভাৱে এটা বহুত সুন্দৰ প্লেচ। গতিকে বন্ধুসকল আপোনালোক যদি কেতিয়াবা নগাঁৱৰ ফালে আহে তেতিয়াহ'লে এইটো প্লেচ আপোনালোকে যাতে নোচোৱাকৈ নাযায়। যদি আপোনালোক নগাঁৱৰ বাহিৰত আছে আৰু নগাঁৱৰ এৰিয়াৰ যিসকল ব্যক্তি আছে প্ৰতিজনকে মই এটা আহ্বান জনাম যে আপোনালোক ইয়ালৈ আহক। ইয়ালৈ আহিলে আপোনালোকে এটা বহুত ভাল এটা ধুনীয়া পৰিৱেশ দেখা পাব। প্ৰাকৃতিকভাৱে এইটো আচলতে এটা বহুত ভাল লগা ঠাই। গতিকে আপোনালোক প্ৰত্যেকে ইয়ালৈ আহিব। বেছি দূৰ নহয়, চামগুৰিৰ পৰা বেছি দূৰ নহয়। গতিকে ইয়ালৈ আহিব। এইটো চাওক টীম আহিছে বেলেগ বেলেগ জেগাৰ পৰা। ইয়াত আহি বহুতো এনজয় ফূৰ্তি কৰি আছে, চবেই ফটো উঠি আছে। গতিকে বন্ধুসকল ইয়ালৈ আহিব, বহুত মজা। আৰু আগলৈ চাই থাকক বাৰু, যিমানটো সম্ভৱ আৰু দেখুৱাই থাকিম আগলৈ। আমি এইফালে এইফালে পানী য'ৰ পৰা আহি আছে আমি সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আমি এতিয়া এইফালে গৈ থাকিম আৰু কিমান দূৰৰ পৰা আচলতে পানীটো আহি আছে এইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি আহক এতিয়া লাহে লাহে গৈ থাকিম এইফালে কিমান দূৰৰ পৰা আচলতে পানীটো আহি আছে। আমি এইফালে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। আমাৰ ফ্ৰেণ্ডসকল আছে ইয়াত আহি আছে, সেইসকল আহি আছে। আমি এইফালে গৈ থাকিম। আচলতে কিমান দূৰ সম্ভৱ হয় আপোনালোকক দেখুৱাটো সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম।
আগবাঢ়ি আহিলোঁ আৰু এতিয়া বহুত বাগৰুৱা হৈছোঁ আমি আৰু এইফালে আৰু কিমান দূৰ যাব লাগিব আমি আচলতে সেয়া সঠিকভাৱে নাজানো চ' আমি বহুত ভাগৰুৱা হৈছোঁ আমাৰ ফ্ৰেণ্ডসকল আছে ইয়াত আহিছে আচলতে আমি এইফালে এতিয়া আমি আগবাঢ়ি যাব নোৱাৰিম ইয়াত বহুত ডাঙৰ হিল এটা পাইছিলোঁ হিলটোত থিয় হৈছোঁ সেয়া ফ্ৰেণ্ডসকল আছে সিহঁতো অলপ আগবাঢ়ি গৈ আছে আৰু কিমান দূৰ আচলতে মোৰ বহুত ভাগৰ লাগি গৈছে মই বহুতখিনি আহিলোঁ এতিয়া আৰু কিমান দূৰ যাব পৰা যায় যদি সম্ভৱ হয় আৰু আপোনালোকক আৰু আগলৈ দেখুৱাই গৈ থাকিম আচলতে পানীটো ক'ৰ পৰা আহি আছে এতিয়া আমি যিমান আগবাঢ়িছোঁ সিমান খালি পানী আহি আছে দেখা পাওঁ আপোনালোকে পানীৰ শব্দটো অলপ শুনক বন্ধুসকল আৰু অলপ খোজকাঢ়ি যাওঁ আৰু বেছি আগবাঢ়িবলৈ ভয় আগতে বাঘ আই মিন টাইগাৰ সম্ভাৱনা আছে বোলে গতিকে আৰু আগবাঢ়ি নাযাওঁ এইখিনিতে ইয়াত পানীটো আচলতে তলফালে দেখা পাইছে এইখিনি পানী আছে এইফালে আৰু এইফালে যি আছে চব পাহাৰ আৰু পাহাৰ যি চাৰিওফালে যি আছে পাহাৰ আৰু পাহাৰ আমি পাহাৰৰ মাজত আছোঁ বহুত ভাগৰ লাগিছে চ' ফ্ৰেণ্ডছ আজিলৈ ইমানখিনিয়েই আৰু পৰৱৰ্তী সময়ত অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আমাৰ এই ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ আৰু বন্ধুসকল যদি আপোনালোকে অলপ ভাল পাইছে আৰু ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ চ' এটা লাইক কৰিব আৰু ভিডিঅ'টো কেনেকুৱা হৈছে জেগাটোৰ বিষয়ে আপোনালোকে যদি কিবা সুধিব লগা আছে কমেণ্টত জনাই দিব আৰু লগতে যদি আপুনি নতুনকৈ মোৰ চেনেল ভিজিট কৰিছে তেতিয়াহ'লে তেনেকুৱা ধৰণৰ আৰু ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি ৰাখিব এয়া সদৌ শেষত আমাৰ ফ্ৰেণ্ডৰ চেল্ফি তোমাৰ ষ্টেণ্ডটো দেখুৱাই